10 তাৰিখৰ ৰাতি অনুমানিক 11টাৰ পিছত অৰূপ দে নামৰ যিজন ইএম আছে বিটিচিৰ ইএম তেখেতৰ ঘৰত এজন গৃহৰক্ষীৰ বাহিনীৰ ওপৰত গৃহৰক্ষীৰ ওপৰত যিটো নিৰ্মমভাৱে অত্যাচাৰ হ'ল তেখেতক যেনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে ইতিমধ্যেই ভিক্টিম পৰিয়ালে বা ভিক্টিমজনে আপোনালোকৰ ওচৰত ষ্টেটমেণ্ট দিছে তেখেতে সম্পূৰ্ণ পুংখানুপুংভাৱে আপোনালোকৰ ওচৰত দাঙি ধৰিছে তেখেতৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰা হৈছিল এই কথাখিনি ইতিমধ্যে মিডিয়াৰ জৰিয়তে আপোনালোকৰ সন্মুখত তেখেতে কৈছে আমি গম পোৱা মতে সেইদিনাখন তেখেতৰ লগত থকা ইএমজনৰ লগত থকা বাকী যিবোৰ মানে তেখেতৰ চিকিউৰিটি আছে সেই চিকিউৰিটিবোৰে বা তেখেতৰ ড্ৰাইভাৰ আছে তেখেতসকলে তেখেতক ৰাতি যাই পেলাই নিৰ্মমভাৱে মাৰপিট কৰিছে তেখেতক মাৰি পেলোৱাৰ এটা মানে ষড়যন্ত্ৰ কৰিছে বুলি ইতিমধ্যেই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সেই ব্যক্তিজনে ইতিমধ্যে প্ৰকাশ কৰি গৈছে আমি এনেকুৱা ঘটনা বিটিচি অঞ্চলত বা বিটিচিৰ কোনোবা ইএম বা এমচিএলৰ ঘৰত প্ৰথম হ'বলৈ দেখা পালোঁ এনেকৈ আগত কেতিয়াও হোৱা নাছিল আমি এইটো ডাঠিকৈ ক'ব পাৰোঁ যে বিটিচি অঞ্চলৰ যিকোনো এমএলএ হওক কোনোবা মন্ত্ৰী হওক ইএম এমচিএলএ হওক কাৰোবাৰ ঘৰত মানে নিৰাপত্তাৰক্ষীৰ মানুহ ওপৰত এনেকুৱা কোনো ধৰণৰ অত্যাচাৰ হোৱা নাছিল আজি আমি প্ৰথম শুনিবলৈ পালোঁ বা দেখিবলৈ পালোঁ তো এনেকুৱা ঘটনা এজন ইএমৰ ঘৰত হোৱাটো একেবাৰে সম্পূৰ্ণ দুৰ্ভাগ্যজনক আমি এবিএমচি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অকল এইটো ঘটনা নহয় এটাৰ পিছত এটা ঘটনা তেখেতৰ জৰিয়তে হৈয়ে আছে বিটিচি অঞ্চলত বিভিন্নজনে ইতিমধ্যে এজাহাৰ দি আছে বিভিন্নজনে বিভিন্ন ধৰণৰ অভিযোগ প্ৰশাসন বিভাগক দি আছে জিলা প্ৰশাসনে গোটেইখিনি বস্তু জনাৰ পিছতে কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ কাৰণে কিন্তু এইবিলাক ঘটনা তেখেতে সংগঠিত কৰিবলৈ সাহস পাইছে গতিকে আমি এবিএমচিয়ে স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বিটিচি অঞ্চলখন কোনোবাই যদি ভাবে যে মোৰ মানে ব্যক্তিগত সম্পত্তি পৈতৃক সম্পত্তি তেনেহ'লে তেখেতে ভুল ভাবিছে এনেকৈ এজন গৃহৰক্ষী বাহিনী যদি সুৰক্ষিত নহয় তেনেহ'লে সাধাৰণ পাব্লিক কেনেকৈ সুৰক্ষিত থাকিব গতিকে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক কোকৰাঝাৰ জিলাৰ প্ৰশাসনিক বিষয়াসকলক আমি আহ্বান জনাইছোঁ এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে যিসকল এই ঘটনাৰ লগত জড়িত আছে তেখেতক যিসকলে মাৰপিট কৰিলে এই মাৰপিট কৰা ব্যক্তিসকলক যাতে কোনো পৰ্যায় মানে তেখেতসকলে ৰেহাই নিদিয়ে যাতে তেখেতসকলে হাৰি যাব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ব লাগিব নহ'লে কিন্তু এবিএমচি হাতাপতি বহি নাথাকি স্পষ্ট কথা কৈছোঁ ইয়াৰ কাৰণে কিন্তু আমি কিন্তু আন্দোলনৰ কাৰণে প্ৰস্তুতি হৈছোঁ কাৰণ তেখেতে এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হোৱাৰ কাৰণে তেখেতৰ ঘৰত এনেকৈ অত্যাচাৰ হ'ল নেকি আমি এইটো প্ৰশ্ন কৰিছোঁ তেখেত দিব লাগিছিল থানাত পঠাই দিব লাগিছিল বেলেগ এজন ল'ব লাগিছিল কিন্তু তেখেতৰ যদি এনেকুৱা কোনো কিবা নাই ঘৰত কিয় অত্যাচাৰ কৰিব লাগিব গতিকে এনেকুৱা কাৰ্য কোনো পৰ্যায়ত গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি কোনো পৰ্যায় মানি নলওঁ স্পষ্ট কথা আমি জিলা প্ৰশাসন বা আৰক্ষী অধীক্ষকৰ ওচৰলৈ আমি আহ্বান জনাইছোঁ আৰু বিশেষকৈ বিটিচি চিফ যি প্ৰমোদ বড়ো ডাঙৰীয়া আছে তেখেতকো আমি আহ্বান জনাইছোঁ তেখেতৰ ওপৰত কৰা এটা মানে সিদ্ধান্ত ল'ব লাগে বিহিত ব্যৱস্থা ল'ব লাগে তেখেতে মানে যিটো পাৱাৰৰ যিটো মানে মিছ ইউজ কৰি আছে সেইখিনি যাতে তেখেতে কৰিব নোৱাৰে তাৰ কাৰণে আমি বিটিচি চিফ ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ অতি সোনকালে ব্যৱস্থা লওক আৰু আৰক্ষী অধীক্ষকে এই কেছৰ এগেইনষ্টত মানে কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি এবিএমচি দাবী জনাইছোঁ অনাগত দিনত যাতে তেখেতৰ দ্বাৰাই এই বিটিচি অঞ্চলত এনেকুৱা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা তেখেতৰ দ্বাৰাই কোনো মানুহ যাতে মানে অত্যাচাৰিত হ'ব নালাগে এনেকুৱা যাতে মাৰপিট তেখেতৰ দ্বাৰাই খাব নালাগে আৰু তেখেতৰ চিকিউৰিটিৰ পৰা কেনেকৈ ব্যৱহাৰ হৈ থাকে চিতলাৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে চাওক তেখেতে যি কয় সি এনেকুৱা হ'ব নেকি সিও এজন চিকিউৰিটি আৰু সেই লগত থকা চিকিউৰিটিখিনিয়ে যে তেখেতসকলক মাৰপিট কৰে তেখেতসকলৰ মানৱতা থাকিব লাগে গতিকে সেই চিকিউৰিটিখিনিও যাতে যিসকলে মাৰপিট কৰিছে তেখেতসকলেও যাতে কোনো পৰ্যায় হাৰি যাব নোৱাৰে যাতে ৰেহাই নাপায় তাৰ কাৰণে আমি জিলা প্ৰশাসনৰ ওচৰত আহ্বান জনাইছোঁ কোকৰাঝাৰ যি আৰক্ষী অধীক্ষক আছে তেখেতলৈ আমি আহ্বান জনাইছোঁ কঠোৰ সিদ্ধান্ত লওক এই দোষীসকলে যাতে কোনো পৰ্যায় হাৰি যাব নোৱাৰে এই কেছ যাতে কোনো পৰ্যায় মানে নৰ্মেল নহয় যাতে তেনেকুৱা মানে ব্যৱস্থা যাতে থানা বা আৰক্ষী প্ৰশাসনসকলে যাতে ব্যৱস্থা লয় তাৰ কাৰণে আহ্বান জনাইছোঁ আমি চাই আছোঁ ইয়াৰ পৰৱৰ্তী যদি আমি দেখা পাওঁ যে নহয় এই দোষীসকলে হাৰি যাব মানে এটা ৰাস্তা ওলাইছে তেনেহ'লে কিন্তু আমি বৃহৎ আন্দোলন কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈছোঁ গতিকে আমি এবিএমচিয়ে দাবী কৰিছোঁ এই ঘটনাৰ কোনো পৰ্যায় যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে এই অৰূপ দে নামৰ যিজন ইএম আছে সেই ইএমজনৰ মানে বৃহৎ এটা মানে কিবা ল'ব লাগে মানে আৰক্ষী প্ৰশাসনে এটা সিদ্ধান্ত বা এটা ষ্টেপ ল'ব লাগে যাতে তেখেতসকলে কোনো পৰ্যায় হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি
জিলা প্ৰশাসনৰ ওচৰত আহ্বান জনালোঁ।